মা চোৱা কেনেকৈ বান্ধি থৈছে গৰু পচা কৰিব আহিছ দুই ট্ৰাক আজি ধরছু স্যার হ্যাঁ স্যার বান্ধিল স্যার ফুটা কৰিম ৰ বেটা বল শালা বল, নিকাল বল। আহিছ বল বল আঙ্কেল যাও সোনকালে বল শালা পটিত বল। গৰু পচা দুই ট্ৰাক হয় স্যার গরু পাশার চক্র ভুল হয়েছে ক'ত ৰাখিছ গৰুৰ ট্ৰাক ককায়ো কিহৰ গৰু কিহৰ ত্ৰাক মই একো বুজি পোৱা নাই আইয়া হনামুয়া এখনই নাজানো নহয় ওই অচলা নহবি ক'ত ৰাখিছ গৰুৰ ট্ৰাক ঐ দে ঐ বাপাৰী তই ক ক'ত ৰাখিছ গৰুৰ ট্ৰাক কৈ পাম আমি গৰুৰ ট্ৰাক ও স্যার কেইটামান হল হল কৈ ওলাই পৰিব হল হল ঐ নকওঁ কিয় ক'ত লুকাই ৰাখিছ ও স্যার ইয়াৰ টিকেট কেইটামান লগাই দিওঁ নেকি ইয়াত নহ'ব আমাক লৈ মেৰামতি কৰিলে চব ওলাই পৰিব এই বল কি হল পুলিশে বান্ধিছে গেলে তোমার ও রসুন আব্বা আব্বা গো এখানে কিভাবে বান্ধা আছে আমি কিছুই করি না ককায়ো মই একো কৰা নাই কি হল এলোক বান্ধিছে গেলে হাতো বুলো নকওঁ কিয় এই বেটা তাক দেখোন ক'ত লুকুৱাই ৰাখিছ রাত কি হচ্ছে রাত গরু পাশার চক্ৰৰ মেইন হৈছে এই দুটা দুই ট্ৰাক গৰু মনে মনে বেচিবলৈ লৈছিল এই দুটা গৰু ককায়ো মই মিছা কথা কেতিয়াও নকওঁ মোৰ গৰুৰ বাটা নাছিল গুণাৱতীৰ চাকৰিত মোৰ খেতি বাতিও নাই চাকৰিও নাই গৰু বেছিহে মোৰ সংসাৰখন চলে দুই ট্ৰাক গৰু বেচিবলগীয়া আছিল বুলিহে কৈছিলো আরে এই কথা হইনি আমার বান্ধা হলাইছে আর খালি কুতা মারে কথা মিছা নকৰা কৈ সন্দেহটো ধৰিছে আপোনালোকে সন্দেহতে ধৰিছো কি হ'ল গো সুৰক্ষা আইন অনুসৰি পুলিচে বহুত কিবা কিবি কৰিব পাৰে জানে আপুনি তাৰমানে এনকাউণ্টাৰো কৰিব পাৰে কি কয় জানেইচোন আপুনি বাবা গো ও স্যার ই যে ইমানকৈ সুধি আছে কাৰণটো কি মই এই ভুটো বেপাৰী বহু তেনেহ'লে ঠিকেই আছে এটা কাম কৰিব আপুনি থানাত আহিব কথা পাতিম কিন্তু মনত ৰাখিব খালি হাতে কিন্তু নাহিব ইটো বুজি নাপায় নেকি মিঠাই লৈ আহিব মিঠাই মানে এই যে মৌচাক আছে নহয় সেই মৌচাকৰ পৰা মিঠাই লৈ আহিব বুজি পাইছে থানাত আহিব বুজাই দিম
মাস্টার বাবু এই বাস! মাস্টার বাবু মাস্টার বাবু মাস্টার বাবু আরে ঘটু কি হল পুলিশে ধরলে যে আর এও কোন মাস্টার বাবু গো আমি কিছুই করি না কাকাইও মই একো কৰা নাই গৰু বচা চক্ৰ ইহঁত ও স্যার ইহত বড় বদমাশ বুঝেছে না 2 ট্রাক গরু 2 ট্ৰাক হয় স্যার 2 ট্রাক গরু লুকাই রাখিছে ইহতে নকয় থানাত লৈ পেলাই কেইবাটামান দিলে হল হল কৰি ওলাই পৰি গৰু বচা চক্ৰ ইহঁত অ মাস্টার বাবু ইহত কম ধূর্ত নহয় 2 ট্রাক গরু 2 ট্ৰাক হয় স্যার 2 ট্রাক গরু ক'ত লুকাই ৰাখিছে ইহতে নকয় থানাত লৈ কেইটামান দিলে হল হল কৰি ওলাই পৰিব ৰবা তুমি মনে মনে থাকা মাষ্টৰ বাবু ইহঁত দুটাই 2 ট্ৰাক গৰু আনিছে ক'ত যে লুকুৱাই ৰাখিছে নকয় বৰ ধূৰ্ত এই দুটা মিছা কথা মিছা কথা 2 ট্ৰাক গৰু বেচিবলৈ আনি লুকুৱাই ৰাখিছে হয় আপুনি ট্ৰাকখন দেখা পাইছে নাই পোৱা গৰু দেখা পাইছে নাই পোৱা তেনেহ'লে পান্দিলে কেলেই ইহঁতকে সোধক 2 ট্ৰাক গৰু বেচাৰ কথা আলোচনা কৰি আছিল নে নাই ফটো কথাটো সঁচানে আই বাদুয়া কষ্টকে কাকাইও মই মিছা কথা কেতিয়াও নকওঁ মোৰ গৰুৰ বাটান আছিল চাকৰিত বহুদিনে হ'ল এটা গৰু বেচিব পৰা নাই গৰু বেচিব নোৱাৰিলে মই নিগমে মৰিম মোৰ খেতি মাটিও নাই চাকৰিও নাই ল'ৰা ছোৱালী কলেজত পঢ়ে কি কৰিম এতিয়া সেই কথাটোৱে আলোচনা কৰি আছিলোঁ 2 ট্ৰাক গৰু বিক্ৰীৰ কথা আলোচনা কৰি আছিল নে নাই ককাইও মই মিছা কথা কেতিয়াও নকওঁ 2 ট্ৰাক গৰু বেচিবলগীয়া আছিল বুলিহে কৈছিলোঁ ও তাতেই সন্দেহ হৈ গ'ল সন্দেহটো হ'বই 2 ট্ৰাক গৰু এইটো কম বস্তু নহয় ৰবা হাজৰিকা তেওঁলোকক হাতে লোটেও ধৰিব পৰা নাই গৰু দেখা নাই ট্ৰাকখনো ধৰিব পৰা নাই কেলেই ধৰিলে মহাদূৰ্ত ইহঁত হাতে লোটে ধৰিম কেনেকৈ সেইকাৰণে কৈছো ভালে ভালে সিহঁতক এৰি দিয়ক কিন্তু আকৌ কৈছো সিহঁতক ভালে ভালে এৰি দিয়ক এৰি দিলে অচিচাৰে নধৰিব জানো সেইকাৰণে ভাবিছো আসামী ধৰি পেলাই আধা বাটতে এৰি দিয়া কাৰ্যটো কেনেকুৱা হ'ব যদি এৰি নিদিয়ে মই SP ছাৰক কমপ্লেইন কৰিম দুখীয়া নিচলা মানুহক হাৰাশাস্তি কৰা বুলি মই কোৰ্টত কেছ দুখীয়া নিচলা মানুহবোৰক আপোনালোকে কি বুলি ভাবিছে কওক এৰি দিব না নাই ৰ'বচোন ছাৰ সংকীয় কৰিছে হেল্ল' ছাৰ অঁ পাইছিলোঁ ছাৰ অঁ বাদা হয় ছাৰ আমাৰ বৰদলনি হাইস্কুলৰ প্ৰধান শিক্ষক প্ৰবীণ ছাৰে হয় হয় নাই ছাৰ মানুহ বিশেষ জমা হোৱা নাই ছাৰ মানুহ 2-4জন দৌৰি আহি আছে ছাৰ অঁ হ'ব ছাৰ দিম ছাৰ কম ছাৰ অ'কে ছাৰ চোৱা কেনেকৈ বান্ধি দিছে কেনেকৈ যোৱা বান্ধি দিছে চোৱা Kamu musuh, musuh dia kan? Ayo, kita nak baca, kita nak kira. Aku nak kena. Moi ki kuri lo? Sar kuri dia kan? Sar. Cuma korang কান্দিস না তুই কান্দিলে আমার সহ্য হয় না কিছু হবো না আমার সার আছে তো কিছু হবো না ও স্যার এদিকেই ভাল নেকি মানুহ জমা হৈ আছে খুলি দিয়ে বন্ধ স্যার, ধন্যবাদ স্যার, ধন্যবাদ। শান্তি। স্যার, নমস্কার ও স্যার। স্যার মই হোমগাৰ্ডহে মোৰ গাত একো দুখ নাই অ' ছাৰ এই আইনখনেই তেনেকুৱা কি কৰিব আমাৰ উপায় নাথাকে মাষ্টৰ বাবু এই দুজন কম বস্তু নহয় মোক থানালৈ মাতিছিল কিবা বোলে লৈ যাব লাগিব আৰে সেই হোমগাৰ্ড তেওঁক লাগে মৌচাকৰ মিঠাই হাজৰিকা কি শুনিছে এইবোৰ
স্যার আগতে কৈছো কেতিয়াবা আমাৰো উপায় নাথাকে। বুজিলো, কিন্তু পুলিচ হল বুলিয়ে মানৱতা বিবেক চব বিসৰ্জন দিব নেকি? হা, দুখীয়া মানুহৰ কথা অলপ ভাবিব। এই দুখীয়া মানুহবোৰৰ খংবোৰ যদি কেতিয়াবা বিস্ফোৰণ কথাই নহয়, তেতিয়া পৃথিৱীত কাৰো নিস্তাৰ নাই। কাৰণ এই দুখীয়া মানুহবোৰে হ'ল এইখন পৃথিৱীৰ মূল চালিকা শক্তি। তেওঁলোকে ভাঙিবও পাৰে, গঢ়িবও পাৰে। বুজিছে? স্যার তেনেহলে আহো, নমস্কাৰ। নমস্কাৰ ছাৰ। শালা পুলিশের বাচ্চা কেমন করে বান্ধে রাখছে, হ্যাঁ? এখন আবার নমস্কার দেয়, খেলার নাম বাবাজি। ককাইও আপন নেথাকিলে আমি নিগমে মৰিলোহেঁতেন। আমাৰ গৰু পুহিয়া সংসাৰখন চলে। উজনিৰ হাজাৰ হাজাৰ গৌপালক আছে, তেওঁলোকৰ উপায় কি এতিয়া? তেওঁলোকে কি কৰিব? আমি সেই কথাটোৱে ভাবি আছিলোঁ। কাল থেকে আমি ওই দালালি গরু ব্যাপারে এনে সব ছেড়ে দেবো। আমি কালকে থেকে সবজি ব্যাপারে দৌড়ম। ঐ, তই হলি নামনিৰ পমুৱা, নাম দিছে তোক মিয়া। চব্জিৰ বেপাৰ কৰিবি, একেবাৰে চাফা কৰি দিব। বাতৰি শুনা নাই? ককাইও উজনিৰ মই মোক গৰু বেচিব নিদিয়ে, নামনিৰ তেওঁক চব্জি বেচিব নিদিয়ে। আমি দুখীয়া মানুহবোৰ নিগমে মৰিম। এতিয়া কৰিম কি? তাহলে উপায় কি? উপায় নাপালে আমি বৰ নেখাই মৰিব লাগিব। ও স্যার, আমি দুখীয়াবোৰে কি অন্যায় কৰিলো? হা, কি অন্যায় কৰিলো? আমি দুখীয়াবোৰ কেনেকৈ চলিম? ইয়াক গৰু বেচিব নিদিয়ে আৰু এখেতক চব্জি বেচিব নিদিয়া, এতিয়া আমি চলিম কেনেকৈ? এই দুখীয়াবোৰ ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ কিবা এটা উপায় কৰক স্যাৰ। কি কৰিম? দুখীয়া নিচলা মানুহবোৰৰ জীয়াই থকাৰ অধিকাৰ লাহে লাহে নোহোৱা হৈ গৈ আছে। উজনি নামনি, হিন্দু মুছলমান সকলোৰে হাহাকাৰ। লাঞ্ছিত বঞ্চিত প্ৰতিজন মানুহৰ অন্তৰত উমি উমি জ্বলি আছে শুবৰ জুই। এই জুই কেতিয়া নিৰ্বাপিত হ'ব তাক কোনেও নাজানে। কিন্তু ইতিহাসে কয়, তোমালোকৰ নিচিনা সৰু সৰু মানুহৰ খংবোৰে কেতিয়াবা বিস্ফোৰণ নকৰে। এই সৰু মানুহবোৰে ভাঙিবও পাৰে, গঢ়িবও পাৰে। পুৰণি আমাৰ এই সমাজখনক ভাঙি নতুনকৈ গঢ়িব পাৰিলে তোমালোকৰ পৰিত্ৰাণৰ উপায়ো নাই। তাই তো উজনি নামনি হিন্দু মুসলমান সকলের তো একই দুঃখ একই যন্ত্রণা। আমরা সব ভাগ ভাগ হয়ে থাকি কে? এই বাদুয়া, আমরা হিন্দু মুসলমান করে এই ভাগ ভাগ হয়ে থাকি কে? আমরা এক লোক হয়ে ওই বাইসে থাকা লড়াই করি। লুকঠাক লুকঠাক নাই কোনো লুকঠাক, লুকঠাক লুকঠাক নাই কোনো লুকঠাক। তেজ পিয়া ৰজে পানী মেলি জাত পাত, মানুহৰ মাজে মাজে কৰি ভাগ ভাগ। লুকঠাক লুকঠাক নাই কোনো লুকঠাক, লুকঠাক লুকঠাক নাই কোনো লুকঠাক। সৰু সৰু মানুহৰে নাই কোনো জাত পাত, ৰঙা চকু মেলিলে হবি উৎখাত। লুকঠাক লুকঠাক নাই কোনো লুকঠাক, লুকঠাক লুকঠাক নাই কোনো লুকঠাক। লুকঠাক